হাই বন্ধু বান্ধৱীসকল, মই আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। ল'ৰা দুটাক প্ৰথমতে স্কুল পঠাই লওঁ, তাৰপিছত দেখাই আছোঁ দিনটো কি কৰোঁ। এয়া কুহুমীয়া পানী এগিলাচ খাই লওঁ। দুপৰীয়াৰ সাজত আজি মই মাংস বনাম। এয়া পিঁয়াজ ভাজি আছোঁ, মাংসটো ধুই লৈছোঁ। মাংসৰ কাৰণে এয়া আলু আৰু নহৰু আদা কাটি লৈছোঁ। এইখিনি বটি থেঠেলিয়াই ল'ম। এয়া এইখিনি গোটেই বটি ল'ম। এয়া বটি মাংসত দি দিছোঁ কেঁচা আদা নহৰু। মই আজি গাঁৱলীয়া ষ্টাইলত বনাম মাংস। এয়া ছাগলীৰ মাংস আছিলে, এনেকৈ ভাজি লৈছোঁ মাংসখিনি, একো মছলা নিদিয়াকৈ প্ৰথমতে। এতিয়া দিছোঁ হালধিৰ গুড়ি, জিৰাৰ গুড়ি আৰু শুকান জলকীয়া, গোটেইখিনি দি ভালদৰে ভাজি লৈ এয়া মই কুকাৰত দি দিছোঁ পানী দি পেলাই। 6-7টা চিটি মাৰি মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ফেচবুক পেজখন ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মাংসৰ লগত পোলাও বনাম আজি। এয়া পাচলিখিনি কাটি লৈছোঁ, খিচমিচ আৰু কাজুও লৈ লৈছোঁ। এয়া কুকাৰটো গৰম হ'ব দিছোঁ, ৰিফাইন দিছোঁ আৰু অলপ তাত ঘি দিছিলোঁ। এইটো গোটা গৰম মছলাখিনি দিছোঁ। তাত বিন আৰু গাজৰটো দি অলপ সময় ভাজি ল'ম আৰু কাজু খিচমিচটো ইয়াতে দি দিম। মই এইখিনি ভাজি লৈ চাউলটো দি এইটো কুকাৰত মই চিটি মাৰিব দিম এটা। এইটো গোটেইখিনি ভাজি লৈ কুকাৰত চিটি মাৰি দিম। এইটো মোৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। এয়া মোৰ মাংস হৈছেয়ে, ইয়াতে ধনিয়াৰ পাত দি এইটো নমাই থ'ম। এতিয়া ভাত আঞ্জা মোৰ হৈয়ে গ'ল। এতিয়া দুপৰীয়া এটা পাৰ্চেল আহিছিলে, এইখিনি মই পিছত আপোনালোকক দেখাম, এতিয়া নেদেখুৱাওঁ। আৰু ভাত আঞ্জা হোৱাৰ পিছত এয়া মই চাদৰ আৰু দহি বটি আছোঁ। ভাত হ'ল, এয়া দুপৰীয়া মাংস পোলাও ৰেডি আৰু কাঁচা চালাড কাটি লৈছোঁ। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বা